ছাত্ৰ ছাত্ৰীসকল তোমালোকক আমাৰ ইউটিউব চেনেল MAM লাৰ্ণিং ফৰ ইউলৈ স্বাগতম জনাইছোঁ। গতিকে পলম নকৰি আহা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 10ৰ বিজ্ঞানৰ 2 নম্বৰ চেপ্টাৰৰ কিছুমান MCQ প্ৰশ্ন। ছাত্ৰ ছাত্ৰীসকল এই চেপ্টাৰৰ কিছুমান MCQ প্ৰশ্ন আমি আগৰ দুটা পাৰ্ট 1 আৰু পাৰ্ট 2 হিচাপে দুটা ভিডিঅ'ত আলোচনা কৰিছিলোঁ। আজি আমি পৰৱৰ্তীখিনি আলোচনা কৰিম। যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ ভিডিঅ'খিনি চোৱা নাই তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আগৰ ভিডিঅ' দুটাৰ লিংক দিয়া থাকিব, তাৰ পৰা চাই ল'ব পাৰিবা। বলা পৰৱৰ্তীখিনি আমি আৰম্ভ কৰোঁ। কুৱেশ্যন 21 তলৰ কোনটোৱে শুকান লিটমাছৰ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়? অপশ্যন এ শুকান H2, বি শুকান HCl, চি H2O, ডি CO2। ইয়াত কি ক'লে যে আমাৰ কোনটোৱে শুকান লিটমাছ কাগজৰ ৰঙৰ কোনো পৰিৱৰ্তন নেদেখুৱায় অৰ্থাৎ নঘটায়। কোনটো হ'ব আমাৰ শুকান HCl বা আমাৰ শুকান হাইড্ৰক্লৰিক এচিডে আমাৰ কি কৰে শুকান লিটমাছ কাগজৰ ৰঙৰ কোনো পৰিৱৰ্তন নেদেখুৱায়। গতিকে শুদ্ধ এনচাৰটো হ'ব আমাৰ অপশ্যন বি হ'ব শুদ্ধ এনচাৰ, শুকান HCl। কুৱেশ্যন 22 তলৰ কোনটো উক্তি শুদ্ধ? অপশ্যন এ এচিড পানীত যোগ কৰা হয়, বি পানী এচিডত যোগ কৰা হয়, চি এ আৰু বি দুয়োটা শুদ্ধ, ডি ওপৰৰ এটাও নহয়। ইয়াত আমাৰ চাৰিটা উক্তি দিয়া আছে, কোনটো উক্তি আমাৰ শুদ্ধ হ'ব? প্ৰথমত কি ক'লে যে এচিড পানীত যোগ কৰা হয়, আমি সদায় কি কৰোঁ এচিড পানীত যোগ কৰোঁ। 2 নম্বৰত কি ক'লে যে পানী এচিডত যোগ কৰা হয়, চি ক'লে এ আৰু বি দুয়োটা শুদ্ধ, ডি ওপৰৰ এটাও নহয়। ইয়াত শুদ্ধ এনচাৰ কোনটো হ'ব আমাৰ? অপশ্যন এ হ'ব শুদ্ধ এনচাৰ, এচিড পানীত যোগ কৰা হয়। কাৰণ যদি আমি পানী যদি আমি এচিডত যোগ কৰোঁ আমাৰ কি হ'ব? আমাৰ বিস্ফোৰক হোৱাৰ সম্ভাৱনা আছে, তাত তীব্ৰ বেগেৰে বিক্ৰিয়া গতি বিস্ফোৰণ হোৱাৰ সম্ভাৱনা আছে। গতিকে আমি কি কৰোঁ সদায় এচিড পানীত যোগ কৰি। গতিকে শুদ্ধ এনচাৰটো হ'ব আমাৰ অপশ্যন এ হ'ব শুদ্ধ এনচাৰ, এচিড পানীত যোগ কৰোঁ। কুৱেশ্যন 23 দ্ৰৱ এটাত হাইড্ৰজেন আয়নৰ গাঢ়তা প্ৰকাশ কৰা স্কেলক কোৱা হয়? অপশ্যন এ কেলভিন, বি চেলচিয়াছ, চি pH, ডি এটাও নহয়। কি ক'লে যে আমাৰ হাইড্ৰজেনৰ যিটো আয়ন আছে সেই আয়নৰ যিটো গাঢ়তা কনচেনট্ৰেশ্যন সেইটো আমি যিটো প্ৰকাশ কৰোঁ সেই স্কেলটোৰ নাম কি হয়? স্কেলটোৰ নাম কি হয়? আমাৰ pH স্কেল। গতিকে শুদ্ধ এনচাৰটো হ'ব আমাৰ অপশ্যন চি হ'ব শুদ্ধ এনচাৰ, pH স্কেল। কুৱেশ্যন 24 হাইড্ৰনিয়াম আয়নৰ গাঢ়তা বেছি হ'লে pHৰ মান হয়? অপশ্যন এ কম, বি বেছি, চি মজলীয়া, ডি এটাও নহয়। কি ক'লে আমাৰ যিটো আমাৰ হাইড্ৰনিয়াম আয়ন আছে সেই আয়নৰ গাঢ়তা যদি আমাৰ কোনো এটা দ্ৰৱত বেছি হয় তেন্তে দ্ৰৱটোত আমাৰ pHৰ পৰিমাণ কি হ'ব? আমাৰ কি হ'ব? আমাৰ কমি যাব। গতিকে শুদ্ধ এনচাৰটো হ'ব আমাৰ অপশ্যন এ হ'ব শুদ্ধ এনচাৰ, কম হ'ব। কুৱেশ্যন 25 এটা প্ৰথম দ্ৰৱৰ pHৰ মান? অপশ্যন এ 0, বি 5, চি 7, ডি ওপৰৰ এটাও নহয়। ইয়াত কি ক'লে যে আমাৰ এটা প্ৰথম দ্ৰৱৰ pHৰ পৰিমাণ কি হয়? আমি জানো pH স্কেলৰ পৰিসৰ কিমান? 0ৰ পৰা 14 লৈকে, 0ৰ পৰা 14 লৈকে আমাৰ পৰিসৰ আছে। যদি আমি 0ৰ পৰা 6 লৈকে যাওঁ সেইকেইটা কি হয়? আমাৰ এচিড হয়। আৰু 7টো আমাৰ প্ৰথম দ্ৰৱ হয়, আৰু 7তকৈ ডাঙৰ 14 লৈকে এইখিনি কি হয়? আমাৰ ক্ষাৰক হয়। গতিকে ইয়াত কি ক'লে আমাৰ প্ৰথম দ্ৰৱৰ pHৰ পৰিমাণ উলিয়াব দিছে, ইয়াত আমাৰ শুদ্ধ এনচাৰটো হ'ব চি, 7 হ'ল প্ৰথম দ্ৰৱৰ pHৰ মান। কুৱেশ্যন 26 সাধাৰণতে pH জুখিবলৈ সাৰ্বজনীন সূচক হিচাপে তলৰ কোনটো ব্যৱহাৰ কৰা হয়?
এ লিটমাছ, বি পুট কাগজ, চি এ আৰু বি দুয়োটা, ডি ওপৰৰ এটাও নহয়। আমাৰ সাধাৰণতে pH জুখিবলৈ সাৰ্বজনীনভাৱে এটা সূচক ব্যৱহাৰ কৰা হয়, সেই এটা কাগজ ব্যৱহাৰ কৰা হয়, এইটো কি কাগজ? পুট কাগজ। গতিকে শুদ্ধ এনচাৰটো হ'ব আমাৰ অপশ্যন বি হ'ব শুদ্ধ এনচাৰ, পুট কাগজ। কুৱেশ্যন 27, pH স্কেলৰ পৰিসৰ। অপশ্যন এ 0 পৰা 7, বি 0 পৰা 20, চি 0 পৰা 15, ডি 0 পৰা 14। অৰ্থাৎ pH স্কেলৰ পৰিসৰ মই আগতে কৈছিলোঁ যে কিমান হয় আমাৰ 0 পৰা 14 লৈকে pH স্কেলৰ কি থাকে আমাৰ পৰিসৰ থাকে। গতিকে শুদ্ধ এনচাৰটো কি হ'ব আমাৰ অপশ্যন ডি হ'ব শুদ্ধ এনচাৰ, 0 পৰা 14, 0 পৰা 14 লৈকে আমাৰ পৰিসৰ থাকে। কুৱেশ্যন 28, এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে, ইয়াত pH হ'ব পাৰে অপশ্যন এ 1, বি 4, চি 5, ডি 10। ইয়াত কি ক'লে যে ৰঙা লিটমাছ নীলা কৰিছে। ৰঙা লিটমাছ কোনে নীলা কৰে আমাৰ? ৰঙা লিটমাছ সদায় ক্ষাৰকে নীলা কৰে। গতিকে ক্ষাৰকৰ আমাৰ pHৰ পৰিমাণ কিমান আছিলে আমাৰ 7তকৈ ডাঙৰ। গতিকে ইয়াত 7তকৈ ডাঙৰ কি আছে? 10 আছে। গতিকে শুদ্ধ এনচাৰটো হ'ব আমাৰ অপশ্যন ডি হ'ব শুদ্ধ এনচাৰ 10। কুৱেশ্যন 29, এটা দ্ৰৱই নীলা লিটমাছ ৰঙা কৰিছে, ইয়াত pH হ'ব পাৰে। ইয়াত আমাৰ ওলোটা কৈছে, তাত কৈছিলে ৰঙা লিটমাছ নীলা কৰে, ইয়াত কৈছে নীলা লিটমাছ ৰঙা কৰে। ইয়াত অপশ্যন কেইটা দিছে যে অপশ্যন এ দিলে 1, বি 7, চি 10, ডি 14। আমাৰ কি হ'ব আমাৰ যিহেতু নীলা লিটমাছ আমাৰ এচিডে ৰঙা কৰে, গতিকে শুদ্ধ এনচাৰটো হ'ব আমাৰ অপশ্যন এ হ'ব শুদ্ধ এনচাৰ, 1 হ'ব শুদ্ধ এনচাৰ। কাৰণ এচিডৰ pHৰ পৰিমাণ কি হয় আমাৰ 0 পৰা 6 লৈকে আমাৰ এচিডৰ পৰিসৰ। কুৱেশ্যন 30, অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? অপশ্যন এ দিলে এণ্টিবায়'টিক, বি বেদনানাশক, চি অম্লনাশক, ডি বীজাণুবাৰক। আমাক কি ক'লে যে অজীৰ্ণতাৰ চিকিৎসাৰ বাবে আমি কি কৰোঁ? আমাৰ বেছিকৈ আমাৰ কি হয় অজীৰ্ণ হৈ যায়, মানে ক্ষাৰকৰ পৰিমাণ বেছি হৈ যায়, তাত আমি কি কৰিব লাগিব? অম্ল দিব লাগিব, আমি এইটো নিউট্ৰেলাইজ কৰিবলৈ। তাত আমি কি ব্যৱহাৰ কৰিম? ঔষধ কি ব্যৱহাৰ কৰিম? অম্লনাশক ঔষধ ব্যৱহাৰ কৰিম। গতিকে শুদ্ধ এনচাৰটো হ'ব আমাৰ অপশ্যন চি হ'ব শুদ্ধ এনচাৰ, অম্লনাশক। অজীৰ্ণতাৰ চিকিৎসাৰ বাবে আমি কি ব্যৱহাৰ কৰোঁ? অম্লনাশক ঔষধ ব্যৱহাৰ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা। গতিকে ভিডিঅ'টোত আজি ইয়াতে সামৰোঁ। যদি ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগিল তেন্তে ভিডিঅ'টোত এটা লাইক কৰিবা, লগতে কমেণ্ট কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, যাতে আমি দিয়া এনেধৰণৰ ভিডিঅ'বিলাক তোমালোকে অতি সোনকালে পাব পাৰা। ধন্যবাদ।